শিশুৰ ধাৰণা গঠনত শিক্ষকৰ ভূমিকা এটা এছাইনমেণ্ট আৰম্ভণিত কি লিখিছোঁ ধাৰণা হৈছে সকলো প্ৰকাৰৰ শিকনৰ মৌলিক উপাদান সকলো মানুহে জন্মৰ পৰা বৃদ্ধ অৱস্থালৈকে নতুন নতুন ধাৰণা আয়ত্ত কৰে মানে কনচেপ্ট আৰু পুৰণা ধাৰণাসমূহ নতুন দৈনন্দিন জীৱনত নতুন পৰিৱেশত প্ৰয়োগ কৰে প্ৰত্যেক ব্যক্তিৰ বয়স বুদ্ধি আৰু অভিজ্ঞতা অনুসৰি ধাৰণা গঠনৰ পৰ্যায়সমূহ বেলেগ বেলেগ হয় ধাৰণা হৈছে মানুহৰ মনত উদয় হোৱা এক ভাৱ অথবা কোনো এক বিষয়বস্তুৰ প্ৰতি বোধ জন্মা কোনো এটা বস্তুৰ প্ৰতি বোধ জন্মা কোনো এটা বস্তু বা বস্তুৰ শ্ৰেণী ধৰ্ম গুণাগুণ সম্পৰ্কে লব্ধ কৰা পদ্ধতি শৃংখলাগত জ্ঞানকে ধাৰণা বুলি কোৱা হয় মুঠতে ধাৰণা হৈছে এক বিমূৰ্ত ভাৱ য'ত কিছুমান উমৈহতীয়া গুণ বা বৈশিষ্ট্য থাকে শিশুৰ ধাৰণা গঠনত শিক্ষকৰ ভূমিকা এতিয়া শিশুৰ জন্মৰ প্ৰথম বছৰটোৰ পৰাই ধাৰণা গঠন প্ৰক্ৰিয়া আৰম্ভ হয় শিশুৱে তেওঁৰ চাৰিওফালে থকা বস্তুবোৰ যেনে মেজ ফুল চকু কাণ নাক খেলনা আদিৰ প্ৰাথমিক ধাৰণা গঠন কৰে প্ৰথমে সৰু ল'ৰা ছোৱালীক সুধিবাচোন চকু কোনটো নাক কোনা চুলি কোনা সেয়া তেওঁলোকে সৰুতে প্ৰথম তেনেকৈ দেখাই দিব আঙুলিয়ে হয়নে তাৰ এটা ধাৰণা গঠন কৰে মানে এয়া চুলি ডাঙৰে দেখাই দিয়ে গতিকে তেওঁলোকে তাৰ এটা সম্যক ধাৰণা লাভ কৰে এয়া যে চকু এয়া চুলি তেনেকুৱা ধৰণৰ এই পৰ্যায়ত শিশুৱে এই বস্তুবোৰৰ বিষয়ে যি ধাৰণা লাভ কৰে সেয়া মুখেৰে প্ৰকাশ কৰিব নোৱাৰে তেওঁলোকে দেখাইহে দিব পাৰে সৰু ল'ৰা ছোৱালীবিলাকে যদিও দেখাই দিব পাৰে ধাৰণাৰ গুণাগুণ আৰু পৰিমাণ শিশুৰ পৰিৱেশৰ পৰা আহৰণ কৰা বিভিন্ন অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে আমি যিমানেই বিবিধ আৰু সমৃদ্ধিশালী পৰিৱেশ শিশুক দিব পাৰোঁ সিমানেই ধাৰণা গঠন প্ৰক্ৰিয়াটো শক্তিশালী হ'ব উদাহৰণস্বৰূপে চৰ অঞ্চলৰ এজন শিশুৰ ঘৰ সম্পৰ্কে গঠন হোৱা ধাৰণা মহানগৰীত বাস কৰা শিশু এজনৰ সৈতে পৃথক হ'ব অৱশ্যে গাঁৱত অঞ্চলত বাস কৰা এজনৰো বেলেগ হ'ব কাৰণ এতিয়া চহৰত ফ্লেটত থাকে ন ল'ৰা ছোৱালীবিলাক আৰু গাঁৱততো ক'তনো ফ্লেট থাকে আৰু গাঁৱৰ ঘৰৰ চোতাল থাকিব পুখুৰী থাকিব বাৰী থাকিব গোহালি থাকিব মুঠতে নোজোৰেই মুঠতে এঘৰ মানুহক বহুত জেগা লাগে কিন্তু টাউনততো তেনেকুৱা নহয় গতিকে তাহাঁতৰ ধাৰণাটো বেলেগ বেলেগ সৰু ল'ৰা ছোৱালী ডাঙৰ হ'লে বাৰু গম পায়গৈ নাতি শিশুৰ ধাৰণা গঠনত শিক্ষকৰ ভূমিকা যে 5 বছৰ বয়সত শিশু এটিক বিদ্যালয়ত নামভৰ্তি কৰা হয় প্ৰথম অৱস্থাত অৱশ্যে আজিকালি প্ৰি প্ৰাইমেৰী 3 years 3 বছৰতে মানে নামভৰ্তি কৰে প্ৰথম অৱস্থাত শিশুৱে মূৰ্ত আৰু সহজ সৰল বস্তুৰ প্ৰতি ধাৰণা গঠন কৰি লয় শিশুৰে পৰ্যবেক্ষণ নিৰীক্ষণ আদিৰ যোগেদি চৌপাশৰ পৰিৱেশৰ সম্যক জ্ঞান আহৰণ কৰে আৰু বয়োজ্যেষ্ঠসকলৰ লগত পৰিয়ালৰ অন্য লোকৰ লগত হোৱা কথোপকথনৰ মাধ্যমেদি বহুত ধাৰণা আয়ত্ত কৰে এই ধাৰণাসমূহ শিশুৰ সম্পূৰ্ণ বোধগম্য নহয় শিশুৰ মূৰ্ত বস্তুৰ প্ৰতি থকা ধাৰণা উন্নত কৰি জটিল আৰু নতুন ধাৰণাৰ লগত পৰিচয় কৰাই দিয়ে বিদ্যালয়ত ধাৰণা গঠন প্ৰক্ৰিয়াত শিক্ষকৰ ভূমিকা তলত দিয়া ধৰণে হ'ব লাগে শিক্ষক প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান কৰা শিশুৰ মনত ধাৰণা গঠনৰ আটাইতকৈ উপযোগী আৰু ফলপ্ৰসূ কৌশল হৈছে প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান কৰা বস্তু এটাৰ প্ৰতি মনত প্ৰতিচ্ছবি গঠন কৰিবলৈ শিশুক বস্তুটো চুই মেলি চাই প্ৰাথমিক জ্ঞান আয়ত্ত কৰিবলৈ দিব লাগে উদাহৰণস্বৰূপে এজন পৰিৱেশ বিজ্ঞানৰ শিক্ষকে শিশুক পানীৰ বিষয়ে জ্ঞান দিবলৈ যাওঁতে মৌখিকভাৱে কোৱা বা অকল ছবি দেখুৱাই দিয়াৰ পৰিৱৰ্তে শিশুক প্ৰাকৃতিক পৰিৱেশলৈ লৈ গৈ পাৰিলে নদী যদি ওচৰত থাকে বা পুখুৰী দমকল বা পানীৰ যিকোনো উৎস তেওঁলোকক সেই উৎসসমূহৰ লগত চিনাকি কৰাই উপযুক্ত জ্ঞান দিব লাগে পৰোক্ষ অভিজ্ঞতা প্ৰদান যি ক্ষেত্ৰত প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান কৰা সম্ভৱ নহয় তেনে ক্ষেত্ৰত বিভিন্ন TLMৰ সহায়ত শিশুৰ ধাৰণা গঠন প্ৰক্ৰিয়াটো নিশ্চিত কৰিব পাৰি আৰু স্মাৰ্ট বৰ্ড আজিকালি আমাৰ অসমত ইমান নাই বাৰু স্মাৰ্ট বৰ্ডত সকলো সুবিধা থাকে এনেকৈ দেখাব পৰাকৈ আৰু TLM যিবিলাক আমি এইটো কি বুলি কয় যিবিলাক উপলব্ধ TLM মানে ছপা কৰা কাগজ বা এনেকুৱা যিবিলাক আমি এতিয়া DLEDত শিকি আছোঁ TLM বনাব লাগে তেনেকৈ পানীৰ উৎসসমূহ ছবি আঁকি তেনেকৈও দেখুৱাব পাৰি আৰু মোবাইলৰ জৰিয়তে দেখুৱাব পাৰি ভিডিঅ'ৰ জৰিয়তে প্ৰজেক্টৰত দেখাব পাৰি অৱশ্যে ইমান আধুনিক হোৱা নাই বাৰু আমাৰ শিক্ষা ব্যৱস্থাটো বিবিধ অভিজ্ঞতা প্ৰদান যিকোনো বস্তুৰ স্পষ্ট ধাৰণা দিবলৈ যাওঁতে প্ৰতিটো বস্তুৰে বিশদ বিৱৰণ দিয়াৰ লগতে বিভিন্ন পৰিৱেশত বস্তুটোৰ বৈশিষ্ট্যসমূহৰ পূৰ্ণ জ্ঞান দিয়াটো প্ৰয়োজনীয় উদাহৰণস্বৰূপে পানীৰ আকাৰৰ বিষয়ে জ্ঞান দিবলৈ যাওঁতে শিক্ষকগৰাকীয়ে শ্ৰেণীকোঠাত বিভিন্ন প্ৰকাৰৰ পাত্ৰ পানীৰে পূৰ্ণ কৰি দেখুৱাব লাগে প্ৰত্যক্ষ অভিজ্ঞতাৰ জৰিয়তে শিক্ষাৰ্থীসকলে পানীৰ আকাৰৰ বিষয়ে জ্ঞান আহৰণ কৰিব যে পানীৰ কোনো নিৰ্দিষ্ট আকৃতি নাই নতুন আৰু পুৰণি ধাৰণাৰ মাজত সংমিশ্ৰণ
নতুন ধাৰণা শিশুৰ মনত সহজে গঠন নহয়। যেতিয়ালৈকে পুৰণি ধাৰণা আৰু নতুন ধাৰণাৰ মাজত যোগসূত্ৰ নাথাকে, সেয়েহে শিক্ষকে ছাত্ৰ-ছাত্ৰীক নতুন আৰু পুৰণা ধাৰণাৰ তুলনামূলক সম্পৰ্ক নিৰ্ণয় কৰাত সহায় কৰিব লাগে। তাৰোপৰি নতুন ধাৰণাৰ বিভিন্ন বৈশিষ্ট্যৰ সম্যক জ্ঞান প্ৰদান কৰাটো প্ৰয়োজনীয়। উদাহৰণস্বৰূপে, এটা গৰুৰ বিষয়ে ধাৰণা দিওঁতে ৰং আৰু আকাৰৰ জ্ঞানো দিব লাগে। শিক্ষকে শিশুক নিজ নিজ ধাৰণা গঠনত উৎসাহিত কৰিব লাগে। যি শিশুক ধাৰণা দিওঁতে উদাহৰণ সহকাৰে দিব লাগে, যিয়ে তেওঁলোকৰ মনত স্পষ্ট ধাৰণা গঠন কৰে। অনুসন্ধানমূলক শিকন বুলিলে শিক্ষাৰ্থীৰ শিকনত সম্পূৰ্ণ অংশগ্ৰহণ আৰু বোধগম্য হোৱাটো বুজায়। অনুসন্ধান বুলিলে জ্ঞান, তথ্য বা সত্যাসত্য প্ৰশ্নৰ মাধ্যমেৰে বিচাৰ কৰাকে বুজায়। সকলো লোকে এই প্ৰক্ৰিয়াৰ মাধ্যমেদি জ্ঞান আহৰণ কৰে। উদাহৰণস্বৰূপে, শিশুৱে অনুসন্ধানৰ যোগেদি নিজৰ চৌপাশৰ জগতখনক জানিব বিচাৰে। যেনে যিকোনো শব্দৰ প্ৰতি সঁহাৰি দিয়া, হাতেৰে বস্তু খামুচি ধৰা, মুখলৈ যিকোনো বস্তু লৈ যোৱা। সৰু ল'ৰা-ছোৱালীবোৰে যিকোনো বস্তু এটা বালি, মাটি চব মুখলৈ নিব দিবলৈ হ'লে। ওচৰলৈ অহা যিকোনো বস্তুৰ অৱয়ব নিৰীক্ষণ কৰা বা অনুসন্ধান প্ৰক্ৰিয়াই মূলতঃ তথ্য সংগ্ৰহ আৰু সংগৃহীত তথ্য জ্ঞান অৰ্জনত প্ৰয়োগ কৰাকে বুজায়। আৰু সাধাৰণতে শিশুবোৰে কৌতূহলপূৰ্ণ হয়। সিহঁতে চাৰিওফালৰ পৰিৱেশৰ বিভিন্ন বস্তুৰ সংস্পৰ্শলৈ আহে আৰু পৰীক্ষা কৰে, আৰু ইয়াৰ দ্বাৰা মূল্যৱান অভিজ্ঞতা আহৰণ কৰে। তেওঁলোকে যিকোনো গাড়ী এখন দিয়কচোন, খুলি মেলি ভাঙি একদম এক্সপেৰিমেণ্ট কৰিব তাহাঁতি। সেইবিলাক অনুসন্ধান, তাতো জানিবলৈ মন যায় মানে। সেইকাৰণে এইটো একো বেয়া কথা নহয়। অনুসন্ধানমূলক বা তথ্য বিচাৰমূলক দৃষ্টিভংগী হৈছে এক গুৰুত্বপূৰ্ণ শিশুকেন্দ্ৰিক শিক্ষা পদ্ধতি। এই শিকনৰ মূল উদ্দেশ্য হৈছে প্ৰশ্নৰ জৰিয়তে তথ্য অৰ্জন আৰু যুক্তিপূৰ্ণভাৱে তথ্য চিনাক্তকৰণ। তথ্য শিকনত জড়িত থকা প্ৰক্ৰিয়াসমূহ হ'ল প্ৰশ্ন উদ্ভাৱন, নিৰীক্ষণ কৰা, ব্যাখ্যাকৰণ আৰু ভৱিষ্যত কাৰ্যপন্থা নিৰূপণ কৰা। এই শিকন ব্যৱস্থাত শিশুৱে মুক্তভাৱে যিকোনো বিষয় পৰীক্ষা কৰে। এই পদ্ধতি বিজ্ঞান শিক্ষাত উপযোগী। ইয়াত শিক্ষাৰ্থীয়ে নিজে যিকোনো সমস্যাৰ নিজে সমাধান উলিয়ায়। এই ব্যৱস্থা শিশুকেন্দ্ৰিক আৰু দলগত শিকনত গুৰুত্ব দিয়া হয়। শিক্ষকে পথ প্ৰদৰ্শক আৰু সহায়কৰ ভূমিকা গ্ৰহণ কৰে, যাতে শিক্ষাৰ্থীয়ে কি আৰু কেনেকৈ শিকিব তাক নিজাকৈ নিৰ্ণয় কৰিব পাৰে। এই ব্যৱস্থাত শিক্ষাৰ্থীয়ে নিজে প্ৰকল্প প্ৰস্তুত কৰি জ্ঞান অন্বেষণ কৰিব পাৰে। শিক্ষাৰ্থীয়ে কেৱল বিষয়বস্তু আয়ত্ত কৰাই নহয়, বাস্তৱ জগতৰ যিকোনো সমস্যা সমাধানৰ কৌশলৰ নেতৃত্ব দিব পৰা গুণ আহৰণ কৰে। শিক্ষকৰ ভূমিকা যে শিক্ষকে কেৱল তথ্যমূলক শিক্ষাদানৰ পৰিৱৰ্তে প্ৰয়োজনীয় আৰু ব্যৱহাৰিক জ্ঞান আহৰণৰ সুবিধা শিক্ষাৰ্থীক দিব লাগিব। আৰু শিক্ষকে শিক্ষাৰ্থীৰ অনুসন্ধান, তথ্যৰ বিচাৰমূলক কৌশলৰ উন্নয়নত গুৰুত্ব দিব লাগিব। আৰু অনুসন্ধিত মনোভাৱ গঠন কৰিব পৰা ক্ৰিয়াকলাপৰ সুবিধা দিব লাগিব। যিকোনো ক্ৰিয়াকলাপৰ যোগেদি তেওঁলোকে জনা কথাখিনি জানিবৰ কাৰণে TLM বা যিকোনো মেটেৰিয়েল প্ৰভাইড কৰিব লাগিব ছাত্ৰ-ছাত্ৰীক সমস্যাজড়িত পৰিৱেশ প্ৰদান কৰা আৰু ছাত্ৰ-ছাত্ৰীক সমস্যাৰ ব্যাখ্যা আৰু চিনাক্তকৰণত সহায় কৰা। ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ অংশগ্ৰহণ নিশ্চিত কৰা আৰু উৎসাহ যোগোৱা। এজন শিক্ষাৰ্থী যাতে পাছ পৰি নাযায় এই ক্ষেত্ৰত। আৰু প্ৰত্যেকজন শিক্ষাৰ্থীক ব্যক্তিগতভাৱে মনোযোগ দিয়া নহয়নে, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আছে প্ৰত্যেকৰে। আমি জানো ছ'চিঅ' কালচাৰেল কণ্টেক্সটৰ ওপৰত বা যিকোনো সামাজিক আৰ্থসামাজিক পৰিস্থিতিৰ ভিতৰতেই হওক, ব্যক্তিবিশেষে আমাৰ বেলেগ বেলেগ গুণ থাকে। সেইসমূহ চিনাক্ত কৰি শিক্ষকজনে তাৰ উপযুক্ত ব্যৱস্থা ল'ব লাগে আৰু ধাৰণা গঠনত সহায় কৰিব লাগে। থেংক ইউ ফ্ৰেণ্ডছ, বুজি পাইছে নিশ্চয়।